গুড মৰ্ণিং সকলোকে আৰু ঘৰৰ পৰা এইটো ছেকেণ্ডটো ব্লগ হয় আৰু ইয়াৰ ৰাতিপুৱা আহিছোঁ কচু বিচাৰি। আচলতে কচু বিচাৰি হোৱাটো এটা বাহানা হয়, মানে ৰাতিপুৱা টিকনিক ফুৰাবলৈ আনিছোঁ। তাই অকণ ফুৰিবলৈ পেলাই ভাল পায় ৰাতিপুৱাই সেইটো কাৰণে ফুৰাবলৈ আনিছোঁ। আৰু লগতে ইয়াৰ ওচৰৰে ভণ্টি হয়। টিকলি গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং যাবলৈ এইফালে ৰাতিপুৱা চোতাল পূৰা চোতাল আহিছে। মৰিছে ফটো মাৰিব লাগিব। কান্দিছে গাড়ীয়ে চাপিলে কান্দিছে। আমাৰ ৰাতিপুৱাই হাঁহ পোৱালিটো এই অৱস্থা। ইয়াতে ইয়াতে মৰি আছিলে। তুমি দেখিলা তাৰপৰা এটা কৈ দিলা নেকি? মানে আমাৰ হাঁহ পোৱালিটো ক'ৰবাত দুখ পাই, মানে ভৰিটোতে দুখ পাই এনেকৈ মৰি গ'ল। আৰু তাই মানে দেখিলে ভৰিটো দুখ পোৱা, তাকে মানে বুজাই আছে যে ক'ত তাই দেখিছিলে, কেনেকৈ ভৰিটো আছিলে, সেইটোকে তাই মানে কৈ আছে মোক। আৰু কথাবোৰ মানে শুনি ইমান ভাল লাগে নহয়, সেইটো কাৰণে মই তাইক সুধি থাকোঁ বেছিকৈ। আৰু এতিয়া মানে বহুত বেছি ভাল লাগে সিহঁতৰ কথাবোৰ শুনি, ফুটো নুফুটো যে হয় সেইটো কাৰণে। এইটো কি চিনেৰিয়া? এয়া বৰ্তাহঁতৰ পৰা আনিছে অসমীয়া আলু। থাকি গ'ল নেকি? থাকি গ'ল ফুৰিবলৈ গ'ল মানে ফুৰিবলৈ গ'ল। এইফালে ভিডিঅ' চলি আছে। কি বনাইছা? কালে বনাইছা? পেহালে বনাইছা? গুড মৰ্ণিং। আৰু কালি ঘৰৰ পৰা আহিলোঁ আৰু ঘৰত বেছি ভিডিঅ' নবনালোঁ, যিকেইটা বনালোঁ সেইকেইটা মিলে আগৰ ভিডিঅ'টো দিছোঁৱে। আৰু ঘৰত গ'লে মানে ইমান ভিডিঅ' বনাব নহয়, কাৰণ দেখাবলগীয়া একো নাথাকে। আৰু ঘৰত আৰু থাকিলে মানে ভিডিঅ' বনাবলৈ মনেই নাযায় ঘৰত থকা দিনকেইটা। আৰু মই বিলাহী কেইজোপা বহুত লাগিছে। এইজোপা বস্তাত দিছিলোঁ যে সেয়া বিলাহী হয়। এয়া এইফালে পূৰা একদম ডাল ভৰি লাগিছে। এইফালে এয়া সেইফালেও লাগি আছে, এইফালে ওপৰতো লাগি আছে। এইটো পূৰা পকিছে, বাকী এই দুটা কালাৰ এইকেইটা আহিছে। আৰু এইকেইটা আমাৰ ই ছিঙিম বুলি কৈছিলে দেই। মই বোলো নিছিঙিবা, মই ভিডিঅ' কৰি ল'ব লাগিব, তাৰপিছতে ছিঙিব পাৰিবা। এইয়া এইফালে পূৰা লাগি আছে। আৰু ইমান অকণমানি ইমান সৰু বস্তাটোত যে ইমানখিনি বিলাহী লাগিব মই ভবাই নাছিলোঁ। এয়া বৰষুণ দিয়ে ষ্টাৰ্ট কৰিলে। এইকেইদিন বতৰটো একদম পূৰা বেয়া কৰিছে। আগবেলা ৰ'দ দিছিলে, এতিয়া আকৌ বৰষুণ পেলাইছে। আৰু এই 4-5 দিনমান যে একদম পূৰা বতৰটো বেয়া কৰিছে। আৰু এতিয়া ৰাতিৰ কাৰণে বনাব লৈছোঁ হাঁহৰ মাংস। এইখিনি ধুনীয়াকৈ ধুই কৰি থৈছোঁ। আৰু এইফালে আলু আৰু পিঁয়াজ কাটি লৈছোঁ। এই আমাৰ যোগালী কি সুধিছে? আদা নহৰু জালুক দিলা নে? জালুক দি দিয়া। হ'ব।
নহয় মই চাফা কৰিমতো উলিয়াই দিয়া একো লেতেৰা হৈ থকা নাই ইমান ধুনীয়া হৈ আছে না উলিয়াই দিয়া ইমান বনোৱা নাই তুমি এই আমাৰ ল'ৰাটোৱে ভাত বনাব লৈছে দেই